চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ পঞ্জীয়ন নহ'ব ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষাৰ্থীৰ নাম, বিদ্যালয় প্ৰধানলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ নিৰ্দেশ, নৱম একাদশ শ্ৰেণীৰ নামভৰ্তিক লৈ কঠোৰ ৰাজ্যৰ শিক্ষা বিভাগ, ব্যৱসায়ৰ স্বাৰ্থত কাঠফুলাৰ দৰে গঢ়ি উঠা ব্যক্তিগত বিদ্যালয়ে প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ মুৰব্বীৰে মিলি চলোৱা অসাধু কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ শিক্ষা বিভাগ। আপোনালোকে ইন্সপেক্টৰ অফ স্কুলছৰ ফালৰ পৰা বিভিন্ন জিলাৰ এনেধৰণৰ এটি নিৰ্দেশনা দেখিছে, যোনটো নিৰ্দেশনাত কৈছে যে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে প্ৰাইভেট স্কুলত পঢ়ে তেওঁলোকৰ নাম যাতে কোনো চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়ৰ আণ্ডাৰত তেওঁলোকৰ নাম এলাউ নকৰে, ৰেজিষ্ট্ৰেশ্যন এলাউ নকৰে। এই সম্পৰ্কে নিৰ্দেশনা প্ৰতিখন স্কুলৰে হেড টিচাৰ, হেড মিষ্ট্ৰেছ বা প্ৰিন্সিপালসকললৈ ইন্সপেক্টৰ অফ স্কুলছৰ ফালৰ পৰা আহিছে। আৰু ইয়াতে বহুতৰ কনফিউজনছ আহিছে যে প্ৰাইভেট স্কুলত নামভৰ্তি নহ'ব নেকি। সেই কনফিউজনছটো আপোনালোকক মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ। মোক বহুতে প্ৰশ্ন সুধিছে যে প্ৰাইভেট স্কুলত নামভৰ্তি হ'বনে নহয়। প্ৰাইভেট স্কুলত নামভৰ্তি হ'ব, কিন্তু কিছু প্ৰাইভেট বিদ্যালয়ে যি আমাৰ বৰ্ডৰ এফিলিয়েশ্যন থাকে বা ডাইচ থাকে, সেই ডাইচ বা বৰ্ডৰ এফিলিয়েশ্যন নোলোৱাকৈ তেওঁলোকে প্ৰাইভেট ছেক্টৰত তেওঁলোকৰ কোঠা কিছুমান বনাই লৈ, ৰুম বনাই লৈ পেলাই, স্কুলৰ বেনাৰ এটা মাৰি লৈ পেলাই তাত তেওঁলোকে পাঠদান কৰায় ছাত্ৰ ছাত্ৰীসকলক। কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ৰেজিষ্ট্ৰেশ্যন কোনোবা এখন গভৰ্ণমেণ্ট বা প্ৰভিঞ্চিয়েলাইজ বিদ্যালয়ত হয়, বা ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা কোনোবা এটা গভৰ্ণমেণ্ট বা প্ৰভিঞ্চিয়েলাইজ বিদ্যালয়ৰ নামতহে দিয়ে, সেই প্ৰাইভেট বিদ্যালয়খনৰ নামত নিদিয়ে। তেনেধৰণৰ এটা অসাধু ব্যৱসায় বা অসাধু কাম এটা আমাৰ বৰ্তমানলৈকে চলি আছে, আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ হৈছে আমাৰ ৰাজ্যৰ শিক্ষা বিভাগ, আৰু এই নিৰ্দেশনা দিয়া হৈছে। ইয়াৰ সম্পূৰ্ণ কথাখিনি মই আপোনালোকক জনাব চেষ্টা কৰিম আজিৰ ভিডিঅ'টিত। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। এই সম্পৰ্কে এক বাতৰি প্ৰকাশ পাইছে। বাতৰিটো হৈছে যে ইউডাইচ কোড নথকা বিদ্যালয়ত একাদশ শ্ৰেণীত নামভৰ্তিত নিষেধাজ্ঞা, বিপদত পৰিব ব্যক্তিগত খণ্ডৰ স্কুল, অৰ্হতা সম্পন্ন শিক্ষক যথাস্থানত পৰ্যাপ্ত ভূমি নথকাকৈ চলাই আছে বিদ্যালয়। একাদশ শ্ৰেণীৰ প্ৰশ্নকাকত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা ফাদিল হোৱাৰ তথ্য প্ৰমাণ লাভ কৰাৰ পাছৰ পৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়সমূহলৈ ব্যক্তিগত খণ্ডৰ নৱম আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন নকৰিবলৈ কঠোৰ নিৰ্দেশ ইতিমধ্যে জাৰি কৰা হৈছে। এইবাৰ ইউডাইচ কোড নথকা বিদ্যালয়ৰ প্ৰতি কঠোৰ হৈছে শিক্ষা বিভাগ। একাদশ শ্ৰেণীৰ নামভৰ্তিৰ বাবে ইতিমধ্যে দৰ্পণ পৰ্টেল মুকলি কৰা হৈছে। এই পৰ্টেলত নামভৰ্তিৰ সময়ত বিদ্যালয়ৰ ইউডাইচ কোড বাধ্যতামূলক কৰাত ৰঘুমলাৰ দৰে গঢ় লৈ উঠা একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বাবে বিপদ অনিবাৰ্য হৈ পৰিব। ৰাজ্য চৰকাৰে ইউডাইচ কোড বাধ্যতামূলক কৰাৰ লগে লগে ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয়ৰ শিক্ষকৰ অৰ্হতাৰ তথ্যও লাভ কৰিব। উল্লেখযোগ্য যে একাংশ ব্যক্তিগত খণ্ড বিদ্যালয়ে বিজ্ঞাপনৰ প্ৰচাৰে মেধাৱী শিক্ষাৰ্থীক আকৰ্ষিত কৰে যদিও বিদ্যালয়সমূহত অৰ্হতা সম্পন্ন শিক্ষক নথকাকৈ শিক্ষাদান কৰি আহিছে। বিগত বছৰসমূহত এই দৰ্পণ পৰ্টেলত একাদশ শ্ৰেণীৰ নামভৰ্তি কৰাত বিদ্যালয়সমূহে বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাছিল, কিন্তু এইবাৰ প্ৰয়োজন হৈ পৰিছে বিদ্যালয়ৰ নামত থকা ইউডাইচ কোড। চৰকাৰী খণ্ড বিদ্যালয়সমূহত এই ইউডাইচ কোড উপলব্ধ যদিও বেচৰকাৰী খণ্ড বিদ্যালয়সমূহৰ প্ৰায় সংখ্যকতেই নাই এই ইউডাইচ কোড, যাৰ ফলত শৈক্ষিক অনুমতি নথকা বা অনুমতি থকা ব্যক্তিগত খণ্ডৰ যিবোৰ বিদ্যালয়ৰ ইউডাইচ কোড নাই, সেই বিদ্যালয়সমূহে একাদশ শ্ৰেণীৰ নামভৰ্তিত সমস্যাৰ সন্মুখীন হ'ব লাগিব। উল্লেখযোগ্য যে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে কোনো প্ৰাদেশিকৃত বিদ্যালয়ে চৰকাৰে যোগান ধৰা পাঠ্যপুথি, জলপানী অৰ্থাৎ স্কলাৰশ্বিপ, সৰুকোৱাৰ স্বাৰ্থত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ্থীক সুবিধা প্ৰদান কৰি অহা তথ্য পোহৰলৈ আহিছে। ইউডাইচ কোডৰ পৰা প্ৰথম দুটা সংখ্যাই ৰাজ্যখনক, দ্বিতীয় দুটা সংখ্যাই জিলা, তাৰ পৰৱৰ্তী সংখ্যা দুটা শিক্ষাখণ্ডক, তাৰ পৰৱৰ্তী তিনিটা সংখ্যাই গাঁও বা নগৰ, আৰু শেষৰ দুটা সংখ্যাই বিদ্যালয়ক চিহ্নিত কৰে। ইউডাইচ কোডৰ জৰিয়তে বিদ্যালয়ৰ নাম অনুসৰি বিতং তথ্য আহৰণ কৰিব পাৰি। ইউডাইচ কোড নথকা বিদ্যালয়ৰ তথ্য চৰকাৰে আহৰণ কৰিব নোৱাৰে, যাৰ ফলত এই কোড নথকা বিদ্যালয়ত অৰ্হতা সম্পন্ন শিক্ষক আছে নে নাই সেই কথা শিক্ষা বিভাগৰ অৱগত নহয়। এনে পৰ্যায়ৰ বহু ব্যক্তিগত খণ্ড বিদ্যালয় আছে, কাগজে পত্ৰই মাটি আছে এঠাইত আৰু নীতি বশীভূতভাৱে আন এঠাইত ভাড়া ঘৰত পাঠদান চলোৱাৰ অভিযোগো সময়ে সময়ে উত্থাপন হয়। ইউডাইচ কোড নথকাত চৰকাৰেও এনে বিদ্যালয় নিৰীক্ষণ কৰিব নোৱাৰে। চৰকাৰী বেচৰকাৰী খণ্ডৰ সকলো পৰ্যায়ৰ
বিদ্যালয়ত শিক্ষকৰ অৰ্হতা মাধ্যমিক পৰ্যায়ত স্নাতক ডিগ্ৰী সহ BEd আৰু উচ্চতৰ পৰ্যায়ত স্নাতকোত্তৰ ডিগ্ৰী সহ BEd থকাটো বাধ্যতামূলক যদিও বেচৰকাৰী বিদ্যালয়ত তেনে অৰ্হতা নথকা শিক্ষক একাধিক আছে। চৰকাৰী খণ্ডত এনে অৰ্হতা নথকা শিক্ষক 2014-15 চনৰ আগতে নিযুক্তি পোৱাসকলৰ মাজতহে আছে, কিন্তু তেওঁলোক অভিজ্ঞতা সম্পন্ন। 2013-14 চনৰ পৰা শিক্ষকৰ বাবে BEd থকাটো বাধ্যতামূলক হৈছে। BEd নথকা অৰ্হতা নথকাকৈ চলাই থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তথ্যও UDAIS কোডৰ জৰিয়তে ৰাজ্য চৰকাৰে লাভ কৰিব। UDAIS কোড বাধ্যতামূলক কৰাৰ ফলত বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয় বিপদত পৰাটো নিশ্চিত হৈ পৰিছে। গতিকে বহুতে যিটো কুৱেশ্যন মোক সুধিছে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰিব পৰা যাব নে নাযায়, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰিব পৰা যাব যে সেইবিলাক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত যিবিলাকৰ বৰ্ডৰ এফিলিয়েশ্যন আছে, বৰ্ডৰ পাৰ্মিশ্যন আছে আৰু UDAIS কোড আছে। আৰু যিবিলাক বিদ্যালয়ত UDAIS কোড নাই, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বা পাৰ্মিশ্যন নাই, তেনে বিদ্যালয়ৰ পৰা আমি আঁতৰি থকাটোৱে উচিত হ'ব। ধন্যবাদ।